হেল্ল' গাইছ, আজি এটা চাইকেল লৈ পেলাই এটা ব্লগ কৰিম। আজি চাইকেল দি যাই নলবাৰীখন ঘূৰিম আৰু গধূলি ফুৰিম। তাৰমানে আজি গোটেই টাউনখন ঘূৰিম আজি চাইকেল দি। নতুন এখন অভাৰব্ৰিজ হৈছে, তাতেও যাম, টাউনখনো ঘূৰিম। আজি বাইক চাইক নেনাওঁ, আজি চাইকেল লৈ যাম গাইছ। তো ভাই আজি তোক নেনাওঁ, আজি তই ৰেষ্ট ল, তোক ৰেষ্ট দিছোঁ। আৰু গাইছ ইয়াতে নামটো লিখি দিছোঁ ৰ'ব, হৃষিকেশ ব্লগ বুলি। দেখা নাই তোক আৰু ভিডিঅ' এটা বনাই। তো গাইছ বহুত দিনৰ মূৰত চাইকেলখন লৈ ওলছোঁ আজি। ৰাজীৱকো মাতি দিছোঁ ফোন কৰি। একলাই ভাল নালাগে না, এতিয়া দুটা হ'লি আৰু বঢ়িয়া। তো গাইছে মোৰ লগত আছে ৰাজীৱ, ইয়াগত আছে। তো গাইছ এইখিনিয়ে আমাৰ মানে মেইন সৰবৰা ওলাই অহা জেগা। তাৰপিছত এতিয়া আগত সেইটো ৰাজীৱ আছে, তাৰপিছত এতিয়া চাৰিওভাগে ৰোড আৰু তাৰপিছত এতিয়া মানে এইভাগে চব পানী হৈছে, দেখে পাইছে এইভাগে চব পানী। এইখনে এলঙি দল বুলি কৈছে আমাৰ বিখ্যাত ঠাইখন। এই বিখ্যাত এলঙি দলৰ এই বালাৰ দামটো 200 লাখ কিবা কৰিছে। ক'ৰ বালাৰ দাম? ইয়াতে এটা বালাৰ দাম কৈ দিছিল, গাড়ী গিলে চবেই ৰখতে আছে, গতিকে এটা ফ্ৰী লাগব ৰাস্তা, কিন্তু সিহঁতে ৰাস্তাটো দখল কৰে। কি ক'ব গাইছ, চবৰে নিজা নিজা মন, নিজা নিজা মত। মই অসম ভইচৰ বাতৰিত পাইছোঁ নলবাৰীত বোলে বহুত বানপানী হৈছে। কি ক'বি ইয়াৰ ওপৰত? চাই হোৱাকে লাগে বানপানী মানে শংকৰদেৱ একাডেমি পাৰ হৈ আপুনি যাব নোৱাৰা, একদম অৱস্থা নাই। তাৰমানে একচুৱেলি এইটো চৰকাৰকো দুখ নাই আৰু মানে আমাক মাছ চাছ যিয়ে ফেলে লোকেল মাছ খোৱা সুবিধাটো কৰি দিছে। সেইটো বুলি নহয়, আমাৰ পাব্লিকৰ বেছি ভুল। এই পানীৰ বটলটো পলিথিনৰ পেকেট সেই ড্ৰেইনত পেলোৱা বস্তু নেকি, সিনে খান্দি আছে ধুনীয়াৰ বটল আৰু পেকেট। তো চৰকাৰে কিমান কৰিব, নালা বনাই আছে, আগত ধুনীয়া ড্ৰেইন বনাই আছে, তো তাতো ফেলব এই বটল। সেইটো হৈ গৈছে। নলবাৰী গাইছ কি কবি, হা উন্নয়নৰ কথা নকওঁ বাৰু, কিন্তু বাকী কি কবি, ফিলিং কে নাই। মই ভালে কৈছোঁ, এই বলা লগতে নিদি আহি মই হাফ পেণ্ট গাইছ জানো, কাষত দেখি নালা আছে দে, কিন্তু নুমি যাবি। মোবাইল থৈ দিওঁ গাইছ। নলবাৰী গাইছ আজিৰ প্ৰায় 5 বছৰমান আগত ডিম্পু বৰুৱা ইনকে চাইকেল লৈ এটা ভিডিঅ' বনাইছিল। ৰাজীৱ গৰ্দন স্কুলত যাই থাকাতে এটা ডিম্পু বৰুৱা ইনকে নলবাৰী কলেজত এটা ভিডিঅ' বনাইছিল। নলবাৰী কলেজ নহয়, চৰি, নলবাৰী টাউনৰ এটা ভিডিঅ' বনাইছিল, যিটো ভিডিঅ'ৰ পৰাই মানে সি ভাইৰেল হৈছিল। কিন্তু এতিয়া মই ভাইৰেল নহওঁ দেচোন, কাৰণ সি বনাই থৈ গ'ল না। তো ইয়াৰ দৰে হৈছে তাৰমানে সেইটো ৰিয়েলিষ্টিক আছে। কি কৈছে ভালকৈ মই লাইনকেইটা মনত পৰা নাই। এই চশমা তচমা মাৰি এই হেৰি এখনত চফা ৰিয়েলিষ্টিক কমেডি এটা আধা পাগল আঠ পাগলাই। মই তাক গৰম বেছি লাগে তাক দেখি। এই গাইছ গৰম বেছি লাগে বোলে ইয়াৰ। আৰু গাইছ আমাৰ নলবাৰীত এখন কি পুৰণীয়া সেইটো কেইবছৰ লাগিলে এখানতে? হিচাপ কৰা নাই, 5 বছৰমান হৈছে এইখনেই গাইছ পুৰণীয়া সেইটো। সেইটো হৰি মন্দিৰ ৰাজয় চবেই জানেয়ে, আৰু এইখন উৰণীয়া সেতু, আৰু এইটো থোচ। গাইছ ৰখি থাকোঁতে এনেকৈ এখন ট্ৰেইনো আহি গ'ল, আৰু ট্ৰেইনখন যোৱা চাই একদম বঢ়িয়া লাগিছে। তাৰমানে অভাৰব্ৰিজখনৰ ওপৰৰ পৰাই। আৰু ব্লগটো ইমানতে চেছ কৰিম কিবা। আৰু গাইছ শেষত ৰুটি আৰু পনীৰ অৰ্ডাৰ দিছোঁ ৰ'ব। মই সদায় ভাল বস্তু খুৱাওঁ গাইছ।